ঐ মই ছোৱালীজনী কিবা এটা ক'লো তই গৈ বাপেকক লগাই দিলিগে ইমান অসভ্য তই যদি চাদৰ মেখেলা খোলাই পেলাই আপুনি জিন্স টি চাৰ্ট পিন্ধাবলৈ বিচাৰিছে ইমান অসভ্য আপুনি ঐ টি চাৰ্ট জিন্স পিন্ধিবলৈ দিলে মানুহ অসভ্য হয় তেতিয়াহ'লে আপুনি জিন্স টি চাৰ্ট খুলি পেলাই চাদৰ মেখেলা পিন্ধিব পাৰিব সেইবুলি কৈছ অঁ তই আচলতে ওচৰতাই জোল খোৱা মানুহ এই আকে তাতো ক'ত যায় তাৰ কথাই বাদ দিয়ক মোহনে উচ্চতাই জোল নাখায় মোহনে উতলাই জোল খায় মানে জোলটো উতলাৰ পিছতহে টেষ্টটো আহে ই মানে চব কথা গৈ খোৱাটো পোৱাইগে সিদিনা ভাত খাই অহাৰ পৰা এপাকো যোৱাই নাই আমাৰ ঘৰলৈ সময় পোৱা নাই নহয় দেউতা আপুনি অকণমান বহকচোন মই পটকে কথা এটা কওঁ আহাচোন এতিয়া বহকচোন দেই চিক্ৰেট কথা আছিল নকোৱাকে গুচি গ'লগৈ যে